হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখাম কেনেকৈ কম সময়ৰ ভিতৰতে বেছি কষ্ট নকৰাকৈ ৰুটি কেনেকৈ বনাব পাৰি সহজতে। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, মই কিমান কম সময়তে আৰু কেনেকৈ বনাম ৰুটিটো আজি চাওক। ইয়াৰ কাৰণে মই কিটচেনত যাওঁ, তো তাতে মই দেখাম আপোনালোকক কেনেকৈ কি কৰিব লাগে। মই বিলাহী লৈছোঁ। বিলাহী এতিয়া সৰু সৰুকৈ কুটি ল'ব লাগিব একেবাৰে। দিবও পাৰে আপোনালোকে, নিদিবও পাৰে, এইটো নিজা নিজা চইচ। চ' মই বিলাহী দিম, কাৰণ মই বিলাহী দিলে অকণমান ভাল লাগে মোৰ, সেইকাৰণে মই বিলাহী দিম। সেইটোৰ কাৰণে মই বিলাহীটো এনেকৈ সৰু সৰুকৈ কুটি ল'ম। বিলাহী কুটা হ'ল, এতিয়া অকণমান পিঁয়াজ দিম। চ' সৰু সৰু মই দুটা পিঁয়াজ কুটি দি ল'ম এনেকৈ, একেবাৰে সৰু সৰু পিঁয়াজ লৈছোঁ। চ' দুইটা পিঁয়াজকে মই এনেকৈ সৰু সৰুকৈ কুটি ল'ম। এতিয়া জলকীয়াও দিছোঁ, অকণমান কেঁচা জলকীয়া দিলে ভাল লাগে, সেইকাৰণে জলকীয়াও কুটি দিওঁ। মোৰ গোটেইখিনি ৰেডি হৈ গ'ল, গোটেইখিনি মই কুটি ৰেডি কৰি ৰাখিলোঁ। এতিয়া ল'ব লাগিব আটা। আটা আপোনাৰ হিচাপত আপুনি ল'ব পাৰে যিমান লাগে, মই মোৰ হিচাপত আটা মই লৈছোঁ, এইখিনি আটা লৈছোঁ। ইয়াত নিমখ দিম সেই হিচাপত, যিমানখিনি টেষ্ট হিচাপত নিমখ লাগে সেই হিচাপত নিমখ দিয়ক। মই মোৰ হিচাপত মই নিমখ দিছোঁ ইয়াতে। ইয়াত মছলা দিলে আপোনালোকে দিব পাৰে। মই অকণমান জিৰা গুড়ি আৰু হালধি গুড়ি এনেকৈ অকণমান দিম। হালধি গুড়ি দিলে অকণমান ভাল লাগে দেখিবৰ কাৰণে, হালধীয়া হয়। এয়া জিৰাৰ গুড়ি দিছোঁ অকণমান, হালধি, জিৰাৰ গুড়ি আৰু ধনিয়া গুড়ি। ইয়াৰ পিছত গোটেইখিনি মিক্স কৰি লওক আৰু ভালদৰে। এতিয়া মই মিক্স কৰি ল'ম গোটেইখিনি। মিক্স কৰাৰ পিছত এতিয়া মই অকণমান ৰিফাইন দিম ইয়াতে, বেছি নিদিওঁ, অকণমান ৰিফাইন দিম। চাওক আপোনালোকে, এইখিনি দিছোঁ মই ৰিফাইন, বছ এইখিনি হৈ যাব। এতিয়া ইয়াক ভালদৰে মিক্স কৰিব লাগিব আৰু। মিক্স কৰাৰ পিছত ইয়াত লাহে লাহে পানী দিয়ক। পানী একেলগে দিব নালাগে, অলপ অলপকৈ পানী দি আকৌ ইয়াক পাতলকৈ মিক্স কৰিব লাগে। এনেকৈ অলপ অলপকৈ পানী দিয়ক, দি কিনে মিক্স কৰক। এনেকুৱাকৈ পনীয়া হ'ব লাগে। মই এনেকৈ পনীয়া কৰি লৈছোঁ পূৰা। ইয়াত আমি অলপো ময়দা ইউজ কৰা নাই, গোটেইটো আটা। চ' কাটি থৈছিলোঁ পিঁয়াজ আৰু বিলাহী, জলকীয়া, সেইখিনিও আমি ইয়াতে দি মিক্স কৰোঁ।
ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি লওঁ আৰু এবাৰ। এনেকৈ ধুনীয়াকৈ পাতলকৈ মিক্স কৰি লৈছোঁ মই। ইয়াৰ পিছত মই টাৱা এফালে গৰম হ'ব দি থৈ দিছোঁ। বহুত গৰম হ'ব নালাগে টাৱা, একেবাৰে গৰম হ'লে জ্বলি যাব। সেইকাৰণে বহুত গৰম কৰিব নালাগে, মিডিয়াম ভলিউমত ৰাখিব লাগে। মই তেনেকৈ ৰাখিছোঁ, মোৰ টাৱা গৰম হৈ আছে। চাওক আপোনালোকে মোৰ টাৱা কেনেকৈ গৰম হৈছে। মিডিয়াম ভলিউমত ৰাখিছোঁ। এতিয়া মই চামুচেৰে অকণমান ৰিফাইন ছটিয়াই দিছোঁ টাৱাত, কাৰণ প্ৰথম ডিমটো এখন লাগি নধৰে, সেইকাৰণে অকণমান ৰিফাইন চামুচেৰে ঘঁহি দিছোঁ। চামুচেৰে অকণমান ঘঁহি দিছোঁ ৰিফাইন। এতিয়া ইয়াতে দিয়ক আৰু যিমান পাৰে সিমান পাতলকৈ দিয়ক আপুনি। ময়ো যিমান পাতলকৈ পাৰোঁ সিমান পাতলকৈ মই ইয়াত দিছোঁ। চাওক কেনেকুৱা দেখা হৈছে। ইয়াক উল্টাই দিব পৰা হ'ব আৰু মই ইয়াক উল্টাই দিম, আপোনালোকে চাব কিমান ধুনীয়া দেখা হৈছে। হালধীয়া অকণমান হালধি দিছোঁ যে সেইকাৰণে হালধীয়া দেখা হৈছে। চ' এনেকৈ আটা একেবাৰে পনীয়াকৈ গুলি লৈ এনেকৈ ৰুটি বনাব পাৰি। তাত আপুনি পিঁয়াজ বিলাহী দিলেও দিব পাৰে, নিদিলেও নাই। চ' এনেকৈ ৰুটি বনাব পাৰি, খুব কম সময়তে হয়। বহুতে আটা মাৰিবৰ কাৰণে বেয়া পায়, আটাৰ গোলা বনাবৰ কাৰণে বহুতে বেয়া পায়, হাতত লাগি ধৰে, নখত লাগি ধৰে, সেইকাৰণে বহুতে বেয়া পায়। আৰু সেইটোৰ কাৰণে তেওঁলোকৰ কাৰণে সহজ উপায়, চামুচেৰে গুলি লওক আৰু এনেকৈ টাৱাত দি দিয়ক। 5 মিনিটৰ ভিতৰতে আপোনাৰ ৰুটি ৰেডি, আৰু খায়ো বহুত টেষ্টি লাগে। এইটো ৰুটি টান নহয়, বহুত চফ্ট হৈ থাকে। আপুনি যিমান সময় ৰাখি থওক, ই চফ্ট হৈ থাকে, ই টাইট নহয়। চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ। চ' মই বহুতকেইটা ৰুটি বনাই পেলালোঁ অলৰেডি। সেইখিনি সময়তে মই বহুতকেইটা ৰুটি বনাই পেলালোঁ। চাওক আপোনালোকে কিমান কম সময়ত কিমানকেইটা ৰুটি বনি যায়, আৰু বহুত চফ্ট হয়, খাবৰ কাৰণে বহুত ভাল হয়। আপোনালোকে চেষ্টা কৰক ঘৰত, বহুত ভাল হয়, চেষ্টা কৰক। আৰু কি কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো চাই থাকক, নতুন ভিডিঅ'বিলাক পাই যাব। ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰিলে ভাল লাগিব। এয়া মই খাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এতিয়া মই খাম আৰু আপোনালোকক দেখাম খাই আপোনালোকে চাওক এতিয়া কিমান টেষ্টি। মই বন্ধাকবি আৰু আলু ভাজি লৈছিলোঁ, আৰু ইয়াৰ লগতে মই খাম এতিয়া। কিমান টেষ্টি হৈছে দেখিবলৈ। ধন্যবাদ, মই খাওঁ এতিয়া, বাই বাই।